हे दोस्तों वेलकम बैक टू माय यूट्यूब चैनल मोर नाम रज्जाकुल आपुनी चाइছে रज्जाकुल ब्लग्स মানে আগতে মোৰ চেনেলটোৰ নাম আছিল বটিং ৰাজা। তো দোস্তো ফাইনালি চেনেলখনৰ নামটো চেঞ্জ কৰি দিলোঁ আৰু বহুত মানে আমাৰ যিমান ফ্ৰেণ্ড আছে বহুতে খুজিছে যে নামটো কিয় চেঞ্জ কৰি দিছা মানে কি চাওক মানে যেটো মানে মই ইউটিউবৰ নামটো আছিল মানে এইটো বৰ্তমান মোৰ নামটো যে একদম মানে 1% মানুহে ডাকিবলগীয়া হৈছিল মানে মাতিবলগীয়া হৈছিল বাকি সবে মানে যেটো ইউটিউব চেনেলৰ নাম হেতুহে মাতা সেইবাবে মই ভাবিলোঁ যে যেটো মানে নিজৰ নাম এটোহে দি দিও কাৰণ এইটো চেনেল লাহে লাহে ডাঙৰ হ'ব নিজৰ নামটো ৰাখাটো বেছি ভাল মই মতে ভাবিলোঁ আৰু আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকৰ বহুত কেইজন মানে মোৰ ফ্যামিলি হয় মানে মোৰ ইউটিউব চেনেলৰ ফ্ৰেণ্ড হয় সিহঁতে কৈছে তুমি নামটো কিয় চেঞ্জ কৰি দিয়া মানে নামটো কিয় চেঞ্জ কৰি দিলা মই পিছত কলো যে এনেকে মানে কাৰণ সাপ নিজৰ নামটো মানে ৰাখাটো বেছি ভাল হয় কাৰণ বেলেগ এটা নাম আছিল হেতু নাম বহুত দুনিয়া আছিল তথাপিও মই বহুত ভাবি চিন্তি নামখন খলনি কৰি দিলোঁ আৰু হেতুৰ বাবে বহুত সৰি আপোনালোকক কাৰণ মানুহটো এটুই আছে ফেসটো এটুই আছে নামটোহে চেঞ্জ কৰি দিছোঁ ডিপিটো কিন্তু হেতুৰ বাবে ইমান প্ৰবলেম নাহে কাৰণ যেতিয়া মানে মোৰ কন্টিনিউ যিবিলাক মানে মোৰ ফ্যামিলি মানে সাবস্ক্ৰাইবাৰ সকলে চাই থাকে সিহঁতে তো মানে গম পায় যে ইটো লুৰা ইমুক বা ইমুক কিন্তু যিজনে মানে মাজে মাজে স্কিপ কৰি মানে মাজে মাজে নাচায় সিহঁতৰ কাৰণে অলপ প্ৰবলেম হ'ব পাৰে কিন্তু আপোনালোকে নিশ্চয় সকলোৱে চিনি পাব কাৰণ নামটোহে চেঞ্জ কৰিছোঁ বাকি এতিয়া মৰ্নিং টাইম আৰু এইফালে অলপ ফুৰিব আহিছোঁ চাক পাহাৰৰ এইফালে আৰু এতিয়ালৈকে মানে 5:40 মান হৈছে ইমান সোনকালে আজিলৈকে মই ভিডিঅ' ষ্টাৰ্ট কৰা নাই আজি ভাবিলোঁ আপোনালোকক অলপমান কৈ দিওঁ ইউটিউব চেনেলৰ নামটো কিয় সলনি কৰিলোঁ আৰু এতিয়া নামটো নিজৰ ৰাখিছোঁ মানে মোৰ যেটো একদম অৰিজিনেল নাম তাৰ লগত ৰাখিলোঁ ইউটিউব চেনেলৰ নামটো কাৰণ ভৱিষ্যতত এইটো নাম আপোনালোকে যদি সাপোৰ্ট কৰে তেনেহলে এইটো নাম বহুত ডাঙৰ হ'ব আশা কৰোঁ আৰু নিশ্চয় আগুৱাই যাম আপোনালোকৰ সাপোৰ্ট কৰিলে আৰু আপোনালোকক নিশ্চয় নতুন নতুন প্লেছলৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ আৰু আজি মৰ্নিং টাইমত আপোনালোকক আমাৰ গাঁৱৰ আগফালে উঠি মানে নেশ্যনেল হাইৱে যেটো তালৈ আহিছোঁ অলপ মৰ্নিং টাইম খোজ কাঢ়িবৰ কাৰণে এইফালে যাম আৰু আপোনালোকক সম্পূৰ্ণ দেখাম তো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আগন্তুক টাইমত আৰু মজাৰ ভিডিঅ' পাই থাকিব দোস্তো তো বলক আগফালৰ ভিউখন চাওক ইমান ধুনীয়া আৰু চাওক ৰাতিপুৱা পুৰা কুঁৱলী পৰি আছে জেকেট টেকেট লগোৱা আছে আৰু ঠাণ্ডা অলপ ফিলিং আছে তথাপিও ৰাতিপুৱা পুৰা মানে ফুৰিলে বহুত ভাল লাগে কাৰণ ঠাণ্ডা ফিলিং এতিয়া চাওক ঠাণ্ডাৰ দিন আহিছে এনেকৈ ফুৰিলেও বহুত ভাল লাগে চাওক পুৰা কুঁৱলী হৈ আছে পাহাৰৰ এইফালে আৰু বলক আগলৈ যাওঁ তো দোস্তো ফাইনালি 10 মিনিট মান আহি পালোঁ আগফালে আৰু আগফালে অহাৰ পিছত মানে সেই আগফালে কাম চলি আছে আৰু এতিয়া চাওক দুটা ৰাস্তা হৈ গ'ল এটা হ'ল এইটো চাইডত এইটোদি গাড়ী চলাচল কৰি আছে আৰু মই ভাবিলোঁ ইটোদি মানে গাড়ী চলাচল নাই মানে এইফালে ভাবিলোঁ অলপ যাওঁ আৰু চাওক আগফালে মানে ডাবা আছে সেইখিনিও আপোনালোকক ভিউখন দেখুৱাম ইমান ধুনীয়া সম্পূৰ্ণ দেখাম তো ভিডিঅ'টো চাই থাকিব আৰু চাওক এইফালে ইমান ধুনীয়া ভিউ আৰু এতিয়া আমি এইফালে সোমাম তো বলক তো দোস্তো মৰ্নিং টাইমৰ কথাই বেলেগ কাৰণ চাওক এতিয়া কিমান মজা লাগি আছে অকলে ফুৰিলেও মানে ইমান এটা অনুভৱ হোৱা নাই যে অকলে ফুৰি আছোঁ কাৰণ আপোনালোকৰ লগত কথা পাতি আছোঁ বহুত ভাল লাগি আছে কাৰণ চাওক এইফালে ইমান ধুনীয়া ভিউখন কি নাজাৰা এইটো মানে নতুন ৰাস্তা হয় গাড়ী বন্ধ আছে এইফালে আৰু বাকি সেইটো ৰাস্তাত গাড়ী চলি আছে তো দোস্তো আগত মানে কি জানে মানে আগত এটা বুম খৰিৰ ফিল আছে মানে আমাৰ পাহাৰৰ যিমানকেইটা মানে ৰাস্তাৰ কিনাৰত গছ গছনি আছিল চব মানে কাটি দিছিল ৰাস্তাটোৰ কাৰণে মানে এইটো ৰাস্তাৰ কাৰণে কাটিবলগীয়া হৈছিল আৰু বাকি এতিয়া মানে যেটো ফৰেষ্ট সেইটো হ'ল ফৰেষ্ট কেম্প আৰু তাৰ আগফালে সন্মুখত এনেকৈ চাওক ইমান সেইটো হ'ল ফৰেষ্ট কেম্প সেইটো অলপ সেইটো পাহাৰৰ ভিতৰ ফালে আছে আৰু ফৰেষ্ট কেম্পৰ মানে এইটো চাইডত চাওক ইমানকেইটা খৰি থৈ দিছে মানে এইকেইটা হ'ল মানে ৰাস্তাৰ কিনাৰৰ ফালে যিকেইটা গছ আছিল সেইকেইটা কাটি দিছে আৰু বাকি নতুনকৈ গছ লগাই দিছে আৰু ৰাস্তাৰ যেটো মেজাৰমেণ্ট সেইটোৰ ওপৰত অহাৰ কাৰণেহে কাটি দিছে বাকি চাওক ইমানকেইটা গছ খৰি মানে ইমান ডাঙৰ কুন্দা যেটো ঘৰত কাম চলাব পাৰে কিন্তু ফৰেষ্টৰ পৰা টেণ্ডাৰ দিলেহে নিব পাৰে এনে নিব নোৱাৰে তো বলক আগফালে আৰু কি পাওঁ আপোনালোকক দেখাম তো ভিডিঅ'টো কন্টিনিউ চাই থাকিব
তো দোস্তো এটা কথা চিন্তা কৰক, এইটো চাওক 861 মানে এইটো গছ নম্বৰ, মানে যেতিয়া কাটিবলগীয়া হৈছিল মানে গছটো মাপিছিল, মানে কোনটো পৰিব কোনটো নাই এইটো এটা চিৰিয়েল নম্বৰ হয়, আৰু এইটো গছত লগাই দিছে মানে কিবা নহ'ব কাৰণে। তো গছটো চাইছে কেনেকুৱা আছিল, আৰু সেইটো চাওক ৰাতিপুৱা এইটো চাওক। তো দোস্তো ফাইনেলি আৰু এখন বস্তু আপোনালোকক দেখাই দিওঁ, মানে আমাৰ গাঁৱৰ এইটো হ'ল মানে যিটো মানে মোবাইলৰ টাৱাৰৰ খুঁটি হয়, এইখন হ'ল। আৰু এইফালে আহিলে মেইন মানে আমাৰ গাঁৱত ফাৰ্ষ্ট এইটো এটাই মানে মোবাইলৰ টাৱাৰ হয়, মানে চিমত যিটো মানে কানেক্ট হয়, আৰু টাৱাৰ সেইটো টাৱাৰ হয়। আৰু আপোনালোকক আগফালে কি আছে সম্পূৰ্ণ দেখাম। আৰু চাওক মানে অলপ মানে মৰ্ণিং টাইম কৰা মৰ্ণিং হৈ গ'ল, মানে এতিয়া আৰু বেল চাইডে উঠিব। আৰু চাওক ইমান ধুনীয়া ভিউখন, আৰু ৰাস্তাৰ কিনাৰত এনেকৈ গছ লগাই দিছে, চাওক ইমান ধুনীয়াকৈ গছ চছ লগাই দিছে, মানে যিবিলাক গছ কাটিছিল সেইবিলাকৰ কাৰণে এতিয়া নেক্সটকৈ আৰু এটা পুলি লগাই দিছে, মানে কেইদিনমান পিছত লাহে লাহে ডাঙৰ হ'ব, মানে বেছি দিন হোৱা নাই এইবিলাক লগাইছে, 4-5 মান হৈছে চাগে। তো দোস্তো আপোনালোকক সেইফালে সোমোৱাত মানে বহুত সময় আগত আমি ৰাস্তাৰ সেইফালে সোমাইছিলোঁ না, আৰু সেইফালৰ পৰা সোমাই প্ৰায় এতিয়া বহুতখিনি ঠাই আহিলোঁ, প্ৰায় 10 মিনিট 15 মিনিটমান আহিলোঁ। অহাৰ পিছত আপোনালোকৰ এইফালে আহি পাই গৈছোঁ, মানে সেই ডাবা বুলি যে লিখা আছিল যে এইফালে গ'লে ডাবা পাব, আৰু এইটো হ'ল এটা ডাবা, আৰু এইটো চাইডত হ'ল এটা ডাবা, আৰু এইটো চাইডটো হ'ল চামাৰো ডাবা, আৰু এইটো হ'ল মানে বেলেগ, মানে আগতে বহুত পুৰণা সেইখন ডাবা, মানে বহুত পুৰণা হয়। আৰু এইখন বেছি দিন হোৱা নাই, আৰু তো দোস্তো আপোনালোকক আৰু এটা বস্তু মানে আপোনালোকক দেখাওঁ। আৰু সেইটো চাওক ভিতৰত গছ এনেকৈ লগাই দিছে, আৰু বাকী এইটো ওপৰত আহি গ'ল, ডাঙৰ হৈ গ'ল অলপ। আৰু বলক আগফালে বেক কেমেৰা দি আপোনালোকক দুটা ডাবা কেপচাৰ কৰি দেখাওঁ, ইমান ধুনীয়া। আৰু মানে ৰাস্তাৰ কিনাৰত এনেকৈ গাছ লগাই দিছে, কিমান ধুনীয়া লাগিব যেতিয়া ডাঙৰ হ'ব না, ইমান ওচৰত বহুত মানে ছাঁটো বহুত পোৱা যাব, অক্সিজেন, কাৰণ চাওক গাছৰ পৰাহে আমি অক্সিজেনটো ল'ব পাৰোঁ, মানে অক্সিজেন আমাৰ কাৰণে বহুত প্ৰয়োজনীয় হয়। আৰু অক্সিজেন নাথাকিলে আপুনি চিন্তা কৰি চাব পাৰে কিমান ভয়ংকৰ এটা হ'ব পাৰে। আমাৰ দেহৰ কাৰণে মেইন বস্তুটো হ'ল অক্সিজেন নাথাকিলে বস্তু আমাৰ বহুত প্ৰব্লেম হয়, যেনেকৈ কিবা এটা মানে মৰুভূমি টাইপ জেগাত মানে ঠাইত গ'লে চাব কিমান কষ্ট হয় তালৈ ঘূৰোঁতে। আৰু চাব আমাৰ অসমখনত ইমান গাছ গছনি থাকে, সেইবাবে মানে ইয়াত আহিলে এটা বেলেগ ফিলিং, মানে যিমান গছ টছ থাকে মানে ইমান ঘূৰি মানে বহুত ভাল লাগে। আৰু ৰাতিপুৱা চাওক কুঁৱলী পৰি আছে ইমান মানে বেছিকৈ, আৰু চাওক সেইফালে ঠাণ্ডা লাগি আছে, আৰু অলপ দৌৰি ল'ম, আৰু বডিটো অলপ হিট কৰি দিওঁ, গৰম কৰি দিওঁ। আৰু চাওক ইমান ঠাণ্ডা, কুঁৱলী অলপ দৌৰি বডিখন অলপ এনাৰ্জি হাই কৰি দিওঁ। কি নজাৰা। আৰু দোস্তো আজি আপোনালোকক মানে আমাৰ গাঁওখনৰ যিমানখিনি দেখাব পাৰোঁ আপোনালোকক সম্পূৰ্ণ দেখাম। আৰু বাকী 3টা বস্তু দেখালোঁ আপোনালোকক, 4টা বস্তু দেখালোঁ। এটা আছিল ফাৰ্ষ্টত পাইছিলোঁ কি আমি ৰুটৰ কিনাৰত যিবিলাক গছ গছনি আছিল কাটি থৈ দিছিল সেইবিলাক দেখালোঁ। ছেকেণ্ড পালোঁ আপোনাৰ মানে যিটো আমাৰ চিমৰ টাৱাৰ সেইটো পালোঁ। আৰু তাৰপিছত দুটা ডাবা পাইছিলোঁ। আৰু আপোনালোকক বাকী আগফালে আৰু এটা বস্তু আছে তেল ডিপু, মানে পেট্ৰল পাম্প ডিজেল পাম্প যিটো, আৰু অলপ আগফালে আছে সেইটো আপোনালোকক দেখাম। আৰু সেইফালে কি আছে সেইখিনি দেখাম, মানে আজি মুঠতে আপোনালোকক মোৰ গাঁওখন সম্পূৰ্ণ দেখাম ক'ত কি আছে। আৰু চাওক এইফালে পথাৰত কি নজাৰা, ইমান ধুনীয়া ৰাতিপুৱা। আৰু আপোনালোকে মৰ্ণিং টাইমত খোজকাঢ়ি ভাল পায় নে নাই কমেণ্ট কৰি নিশ্চয় জনাব। মইতো ৰাতিপুৱা কণ্টিনিউ মানে ব্ৰাছ কৰিব গ'লেও কমচে কম আধা ঘণ্টা কৰোঁ, মানে ব্ৰাছ কৰোঁতে খোজকাঢ়ি থাকোঁ। আৰু আজি আপোনালোকক ভাবিলোঁ
আমাৰ গাঁওখনৰ সম্পূৰ্ণ দেখাওঁ ক'ত কি কেনেকৈ আছে। তো চাওক আৰু দোস্তো ফাইনেলি আহি পেট্ৰল পাম্পখন পালোঁ আৰু পেট্ৰল পাম্পৰ আগত এনেকৈ গাড়ী ৰখাই থৈ দিয়ে, আপোনালোকে জানে নিশ্চয়। ৰাস্তাৰ মাজত এনেকৈ বালু দি মানে বান্ধি দিছে যে বেলেগ গাড়ী সোমাবও নাপাৰে। তাৰ কাৰণ হ'ল আগত ৰাস্তাটো আকৌ নেক্সটকৈ মানে সম্পূৰ্ণভাৱে নতুনকৈ আৰু পিচ লগাই আছে। মানে যেতিয়া 1 বছৰ আগত মানে পিচ লগাইছিল, তাৰপিছত গাড়ীবিলাক চলিব দিছিল, আকৌ ৰাস্তাখন পিচ কৰি আছে নতুনকৈ। সেইটোৰ বাবে এইফালে বন্ধ কৰি দিছে যে বেলেগ গাড়ী সোমাব নাপাৰে। আৰু আগফালে চাওক ইমান ধুনীয়া। আজি মই ফাৰ্ষ্ট টাইম ইমান ৰাতিপুৱা ভিডিঅ' বনাই আছোঁ। আজিলৈকে ইমান ৰাতিপুৱা মৰ্ণিং টাইমত ভিডিঅ' বনোৱা নাই, আপোনালোকৰ কাৰণে আজি বনাই গাইজ। আৰু এখন নিউ ব্ৰিজ পালোঁ, মানে সৰু মানে আৰু এটা ব্ৰিজ পালোঁ। আগতে এনেকৈ ভিউখন চাওক কিমান ধুনীয়া। মানে ইয়াত দুটা ব্ৰিজ আছে, এটা হ'ল সেইটো মানে ৰাস্তাত আৰু এইটো ৰাস্তাত। আৰু এইটো চাওক তলফালে ইমান ধুনীয়া। মানে এইফালেও পানী সোমায়, কিন্তু বৰ্তমান শুকাই গ'ল, মানে এতিয়া গম পায় এনেকৈ। আৰু ইমান ধুনীয়া ভিউখন, কি নাজাৰা, কিমান খুবচুৰত। মানে ৰাতিপুৱা চালে ইমান ধুনীয়া লাগে না, কি ক'ম আৰু। মানে ফুৰিবলৈ মন যায়, কিন্তু বহুতখিনি আহিলোঁ প্ৰায়। তো আৰু এটা বস্তু মানে কি জানে, এইটো হ'ল টাৱাৰ। টাৱাৰটো যে এনেকুৱা ঠাইত নাই, মানে এইটো হ'ল চবতকৈ বিখ্যাত যিটো টাৱাৰ, মানে লাইন মানে বিদ্যুতিক খুটা হয়। আৰু এইটো এনেকুৱা ঠাই নাই য'ত এইবিলাক টাৱাৰ নাই। তো দোস্তো এইটো হ'ল মানে বহুত বিখ্যাত, মানে য'তে কিয় নাযায় আপুনি মুঠতে তাক পাবই। মানে এটা জনপ্ৰিয় এটা বিদ্যুতিক যিটো এইটো থাকিবই টাৱাৰটো। আৰু মানে এনেকুৱা চাওঁ পূৰা টাৱাৰ লাইনখিনি ইমান ধুনীয়া। মানে আৰু কিমান ভল্টেজ লাইন চলি আছে আপোনালোকে নিশ্চয় গম পায় যদি শুনি পাইছে। মানে টং টং কৰি এটা আৱাজ আহি আছে, তাৰ পৰা চাউণ্ড আহি আছে। আৰু চাউণ্ডটো মানে বেলেগ টাইপৰ লাইন মানে চলি আছে। আৰু এইফালে পথাৰখন চাওক, মানে এইয়া কিমান ধুনীয়া। তো দোস্তো আজি আমাৰ গাঁৱৰ যিমানখিনি বস্তু আছিল আপোনালোকক সম্পূৰ্ণ দেখালোঁ। আৰু বাকী আগফালে বহুতখিনি চাবলগীয়া আছে কিন্তু। আৰু সেইটো মানে যিটো আমাৰ গাঁৱৰ পৰা মানে যিটো পূব ছাইডত হয়, মানে পাহাৰৰ সেইটো ছাইডততো আৰু ইমান ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া। তালৈও যাম কেতিয়া টাইম পালে, আৰু আপোনালোকক দেখামতো। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আজিৰ কাৰণে তো দোস্তো যিমানখিনি মানে মই ৰাতিপুৱাৰ পৰা খোজকাঢ়ি কভাৰ কৰিলোঁ, প্ৰায় গাড়ী দি আহিলে 10 টকা লাগিব। মানে আহোঁতে 10 টকা, আৰু তাৰ পৰা ৰিটাৰ্ণ গ'লে 10 টকা, মানে 20 টকাৰ লাগিব তাৰ পৰা ৰিটাৰ্ণ হওঁতে। আৰু আপোনালোকক যিমান পাৰোঁ মানে খোজকাঢ়ি আজি কভাৰ কৰিলোঁ। মোৰ লাইফৰ ফাৰ্ষ্ট টাইম ইমানখিনি খোজকাঢ়ি ভিডিঅ' বনালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ৱাও, গুড মৰ্ণিং। মানে যিসকল এতিয়ালৈকে মানে এই ভিডিঅ'টো স্কিপ কৰি যদি চাইছে সিহঁতক আকৌ নতুনকৈ গুড মৰ্ণিং আৰু শুভ সকাল। তো দোস্তো নেশ্যনেল হাইৱেৰ পৰা নামি আহিলোঁ এতিয়া। আগত আৰু এটা গাঁৱলীয়া ৰাস্তা আছে, আৰু যিটো মানে নেশ্যনেল হাইৱে আছিল দুটা ৰাস্তা একলগত আছিল। তাৰ পৰা টাটা বাই বাই কৰি দিলোঁ। আৰু আপোনালোকক এতিয়া আমাৰ মানে গাঁৱত মানে ঘৰলৈ উভতি যোৱা ৰাস্তাখনলৈ আপোনালোকক আগত কি পৰে আৰু তালৈ আপোনালোকক দেখাম। আৰু তেতিয়া আমি হিন্দী লেংগুৱেজ ইউজ কৰিম, চাব মোৰ হিন্দীকেইটা কেনেকুৱা হয়। আৰু আপোনাৰ অদ্ভুত টাইপৰ হিন্দী হ'ব। তো গাইজ, तो दोस्तों इतना मैं हिंदी कम साबो केनेकुआ हिंदी गीटा। तो गाइस अभी हम लोग पहुँच गया आगे, और गांव से निकल रहा था रास्ता से दोस्तों आगे। ऐसे एक रास्ता मतलब ब्रिज मिल गया। आप लोग को पूरा नज़ारा दिखाऊंगा, तो वीडियो को एंड तक देखना। और दोस्तों अभी सूरज निकल गया, आप लोग को दिखाऊंगा, तो आगे निकल ही गया। तो दोस्तों जब हम लोग पहले वीडियो स्टार्ट किया था दोस्तों तब पूरा इतना सुबह था, क्या बताओ। अभी तो आप लोग को नज़ारा सूरज देखने को मिलेगा, तो देखते रहिए। तो दोस्तों बहुत ঠাণ্ডা লাগি আছে, আৰু চাওক এইফালে এনেকৈ ব্ৰিজখন ইমান ধুনীয়া কি ভিউ। মানে এইটো নতুন আমাৰ গাঁৱৰ নতুন ব্ৰিজখন হয়। আৰু तो दोस्तों देखिए वो सूरज निकल गया उधर से, उधर देखिए अभी पूरा क्लियर देखने को नज़ारा मिल रहा है। क्या बेहतरीन नज़ारा है। तो दोस्तों उधर देखिए
पानी पानी पानी। और आगे आप लोग को दिखाऊंगा तो हमारा गाँव का नज़ारा इतना खूबसूरत, उधर पूरा देखिए पूरा नज़ारा कितना सुंदर व्यू है, तो आप लोग को दिखाऊंगा। तो मॉर्निंग टाइम का मतलब ही अलग होता है, मैंने मॉर्निंग टाइम में घूमने का मज़ा अलग होता है। तो दोस्तों बहुत अच्छा लगा है, लेकिन आज बहुत मतलब उधर से मानिए 3 किलोमीटर, उधर से रिटर्न 6 किलोमीटर बेছি হ'ব। আপোনালোকক দেখালোঁ আৰু মোৰ হিন্দীকেইটা চাইছে মানে হিন্দীকেইটা ইমান ক্লিয়াৰ নহয়, তথাপিও মানে মাজে মাজে মানে ইমানটো হিন্দী নকওঁ, মানে হিন্দী লেংগুৱেজ ইউজ নকৰোঁ, তথাপিও মানে অলপ জানো, মানে মোটামুটি ক'ৰবাত গৈ কামত লাগি যাব এনেকুৱা মানে অলপ হিন্দীটো জানো। আৰু এইটোৱে আছিল। আৰু হিন্দীটো চাব ক'ত ক'ত কি বুলাইছে মই নাজানো, মুঠতে ক'ৰবাততো বোলা আছে হিন্দী। মুঠতে হিন্দীটো ইমান স্পষ্ট নহয়, কাৰণ হিন্দী আমাৰ তাততো হিন্দী ইমান নচলে, তথাপিও যিমান পাৰোঁ মানে ক'ৰবাত কামত লাগি যায়। তো ভিউখন চাওঁ কিমান ধুনীয়া, গছ গছ গছ। আৰু এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ ৰাস্তাৰে। এইখন আগত যেতিয়া আহিছিলোঁ নেশ্যনেল হাইৱে আছিলে, আৰু এইটো হ'ল গাঁৱৰ হাইৱে, মানে যিটো গাঁৱৰ ৰাস্তাটো এইটো দি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু আজিৰ ভিডিঅ'টো মই ভাবোঁ চবতকৈ লম্বা হ'ব। মই ভিডিঅ' বনোৱালৈকে আজিলৈকে ইমান ডাঙৰ চাগে ভিডিঅ' হোৱা নাই। আৰু আজিৰ ভিডিঅ'টো আমাৰ গাঁৱৰ নেশ্যনেল যিমান মানে নেশ্যনেল বস্তু আছে আপোনালোকক দেখালোঁ। কি চাওক ভিউখন ইমান ধুনীয়া, আৰু ৰাতিপুৱা সেইফালে বেলি ওলাই আছে, মানে বেলি দেখা নাযায় কুঁৱলীৰ কাৰণে ইমানকৈ পৰি আছে ঘৰকৈ। আৰু চাওঁ কিমান মজা। আজি বহুত সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে মৰ্ণিং টাইমত খোজকাঢ়িলে কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আজিৰ কাৰণে ইমানখিনি আছিল। টাটা বাই বাই নে কি কিয়, আজিৰ কাৰণে টাটা বাই বাই দি দিওঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো বাই।